এইখন হৈছে কলীয়া ভোমোৰা ব্ৰিজ। আপোনালোকে জানেই জুৰিয়া দলং, বৰ্তমান এতিয়া জুৰিয়া দলং, আগত আছিলে এজন, এতিয়া হ'ল দুজন, মানে নতুনকৈ বিয়া পাতিলে আৰু এয়া সজাই পৰা হৈছে নতুন দলংখন বিয়া পাতিলে। বৰ্তমান আমি এইফালে সোমাই আহিলোঁ আৰু ইয়াতে চলি আছে, কাম চলি আছে, ৰাস্তা বন্ধ হৈ আছে। আৰু ইফালেদি যেতিয়া আপোনালোকে সোমাই যাব ন, সোমাই যোৱাৰ লগে লগে একদম কি ধুনীয়া চিনেৰী, ক'বই নালাগে আৰু। মানে প্ৰথম মই আহিছোঁতো, তো বৰ্তমান মানে উপভোগ কৰিছোঁ আৰু আপোনালোকে পাব পিছলৈ। আৰু ফাৰ্ষ্ট মানে ইমূৰৰ পৰা সিমূৰলৈ দলংখনত ময়ে গাড়ী চলাই দিওঁ আৰু ইয়াৰ মাজত যেতিয়া সোমাই যাব, ইফালেও নাই গছ, সিফালেও নাই, আৰু কি ধুনীয়া লাগে দেখিবলৈ। আৰু যেতিয়া সিফালৰ পৰা তেজপুৰৰ এই কলিয়াবৰৰ ছাইডৰ পৰা আহিব ন, সেইফালৰ পৰাও আহিলে একদম আপোনালোকে ভাবিব যে এইটো ক'ত গৈ আছোঁ, ইমানেই ধুনীয়া যে ৰাস্তা, মানে জংঘল, ইফালেও জংঘল সিফালেও জংঘল, মাজতে ৰাস্তা। আৰু এটা কথা কি জানেনে, যেতিয়া ৰাস্তাটো প্ৰথম অ'পেনিং কৰে, দলং হওক বা ৰাস্তা হওক বনায়, তেতিয়া মানে দেখিবলৈ বহুত ধুনীয়া লাগে। আৰু যেতিয়া পাছলৈ পুৰণা হৈ যায় আৰু তাত মানে ইমান গুৰুত্ব নিদিয়ে আৰু। যেনেকৈ বগীবিল ব্ৰিজ প্ৰথম বনাওঁতে মানুহ বহুত গৈছিলে, এতিয়া লাহে লাহে তাতো মানুহ অলপ নোযোৱা হ'ল, কমি গ'লগৈ। তেতিয়া মানে নতুন হৈ থাকোঁতে মানে কি হয়, ভিডিঅ' কৰিবলৈ বা ফটো চটো উঠিবলৈ ধুনীয়া হৈ থাকে, পেইণ্টিং চেইণ্টিংবিলাক ধুনীয়া হৈ থাকে, পাছলৈ আৰু লেতেৰা হৈ যায়। আৰু এই ব্ৰিজখনৰ লম্বা ক'ব গ'লে আপোনাৰ 3.40, পূৰাপূৰি 3 কিলোমিটাৰ 40 মিটাৰ। আৰু এই ব্ৰিজখনৰ তলত আণ্ডাৰগ্ৰাউণ্ড আছে, ব্ৰিজখনৰ তলত মই পিছত দেখাম বাৰু। আৰু সিফালৰখন পুৰণা দলং আৰু এইফালৰখন হৈছে নতুন দলং। নতুন দলংখন দেখোন দেখাত মানে ৰাস্তা হৈয়ে গৈছেগৈ আৰু। তো অ'পেনিং মানে গাড়ী মটৰ যাবলৈ দিয়াহে নাই বৰ্তমান। এই গাড়ী মটৰ যাবলৈ দিয়া নাই মানে ইয়াত এটা কাম আছে, লোড টেষ্টিং কৰিবলৈ আছে বৰ্তমান ব্ৰিজখনত। ব্ৰিজৰ ওপৰত লোড টেষ্ট কৰিব লাগিব। লোড টেষ্ট কৰাৰ পাছতহে গাড়ীবিলাক যাবলৈ দিব। বৰ্তমান মই বাৰু যাবলৈ দিছে মোক। আৰু যেতিয়া এইটো চাওক, কলিয়াবৰৰ পৰা যেতিয়া আপুনি ঘূৰি আহিব ইফালৰ পৰা চাওক, বৰ্তমান মানে মোৰ কেমেৰাটো ইমান হেভি নহয় দেই, সেইটো কাৰণে মানে ধুনীয়া লগা নাই। যদি আপোনালোকে সকলোৱে ভালকৈ ছাপোৰ্ট কৰে, তো নিশ্চয় ভিডিঅ'বিলাকৰ কোৱালিটিবিলাকো বৰ ধুনীয়া পাব। আৰু যিসকলে মোৰ চেনেলটো চাই প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল হৈছে, কেনেকুৱা হৈছে জনাব। আৰু এইখনতো হৈয়ে গ'ল ব্ৰিজ। আৰু যিখন দোলাবাৰীত বনাই আছে সেইখন হৈছে 1.2 কিলোমিটাৰ, দোলাবাৰীত যোনখন বনাই আছে। আৰু এই যে ৰাস্তাটোৰ তলত দেখিলে ঘূৰণীয়া এটা মাৰ্কিং আছে, এই তাৰ তলত মানুহ সোমাই যাব পাৰে। আৰু আপোনালোকে মানে দলঙৰ এই ইয়াৰ মাজত ধুনীয়াকৈ শুই দিব পাৰে, ৰ'দ নালাগে, বৰষুণ নালাগে, খালি গৰমত কষ্ট হ'ব। এইটোৱে আছিল সিফালৰ পৰা ঘূৰি অহা ৰাস্তাটো, যোনটো কলিয়াবৰৰ পৰা আহে তেজপুৰলৈ যায়। আৰু এয়া হৈছে মাজত মই পূৰা নতুন ব্ৰিজৰ, আৰু এইখন হৈছে পুৰণা দলংখন চাওক, এইখন পুৰণা দলং। আৰু এয়া অলপ বাকী আছে DBM কৰিবলৈ, তো এইটো হৈয়ে যাব। আৰু দলঙৰ তলত এইটো লাইট দেখিছে বগা বগা হৈ আছে, এইটো লাইটটো পানীলেহে দেখোন মানে পোহৰটো দি আছে, ওপৰলৈ দিয়া নাই। যিমানখিনি লাইট ওপৰত আছে চব তলতে পৰি আছে। আৰু আণ্ডাৰগ্ৰাউণ্ডৰ যোনটো কথা কৈছিলোঁ, এইটো দেখিছে, এইটো মাজত যে আছে এই ঘূৰণীয়া টাইপটো, এইটোত ইমান ঘূৰণীয়া নাই। সেইকাৰণে ইয়াৰ মাজত মানে যেতিয়া লোড টেষ্ট কৰিব, তাৰ ভিতৰত তলত সোমাই পেলাই ওপৰত কেৰেক চেৰেক আছে নে চাবলৈ পাৰিব। বৰ ধুনীয়া সুবিধা। আৰু সেই আণ্ডাৰগ্ৰাউণ্ডটো নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ। লাইক কৰি থ'ব ভিডিঅ'টো, কমেণ্ট কৰিব।